আমি ঘৰত এক্সাম দি কলেজত জমা দিবলৈ আহিছে। Guys, এতিয়া মই হেড এছ'চিয়েশ্যন আছে য'ত মোৰ দিল ধাক ধাক কাৰণে লগা বুকু হম হম কৰে সকলো গান মনলৈ আহিছে কাৰণ মোৰ বুকুখন অকণমান ধকধকাই আছে। বহুত দিনৰ মূৰত এক্সাম দিবলৈ হৈছে মানে আজি আছে আমাৰ ছেমিষ্টাৰৰ ফাইনেল এক্সাম অনলাইন মোডত দিম বেছিভাগে অনলাইন মোডত দিব আৰু এতিয়া আছে এক্সামত আধা ঘণ্টামান বহুত কিবা ভয় লাগিছে আৰু মোক মানে পৰীক্ষা ভাল হ'বলৈ আশীৰ্বাদ দিব আৰু দেই for online exam. এতিয়া গৈ আছোঁ কলেজলৈ মানে স্কেন কৰি আধা ঘণ্টাৰ ভিতৰত দিব লাগে এক্সাম শেষ হ'ব তাৰপিছত 1 ঘণ্টাৰ পিছত যিখিনি এনচাৰ চিটত লিখিছিলোঁ হাৰ্ড কপিটো কলেজত ছাবমিট কৰিব লাগে চ' মই এতিয়া গৈ আছোঁ কলেজলৈ সেই কোনো নাই বাৰু একদম 3 মাহতকৈ বেছি দিনৰ পাছত মই কলেজৰ ইউনিফৰ্মটো পিন্ধিছোঁ মানে লগৰ বিচাৰিছে নহয় এতিয়া কলেজ পাবহি হ'ল আৰু কলেজ পালোঁ কিন্তু মোৰ লগৰ ছোৱালী এজনীও পোৱাহি নাই ল'ৰাকেইটাই দেখিছোঁ মই বিজি আমাৰ পৰিণীতা বাইদেউ আহিছে আৰু যেনে তেনে হাই আমাৰ পৰিণীতা বাইদেউ আহি গ'ল মই কপিখন উলিয়াইছোঁ তোৰ মুখখন বহুত দিন দেখা নাই দেখাই দে না মই কেনেকৈ গম পাম ৰিজাল্ট দিলে গম পাম মুখখন দেখা না মইতো বহুত দিন নাই দেখা বহীখনৰ ভিতৰত আছে বহীখন আছে নে কি হ'ব ৰাষ্ট্ৰ আগৰ ভাৱটো কি খবৰ আমি ঘৰত এক্সাম দি কলেজত জমা দিবলৈ আহিছোঁ এনেকুৱা এক্সাম কাহানি বা কাহানিয়ে দিব আৰু মানে ঘৰতে গোটেই বুলি লিখি আহিছোঁ আৰু কলেজত জমা আমাৰ ৰুমটো বহুত দিন পঢ়াওঁতে অহা কি কালৈকে গৈ থাকে হাই গায়ত্ৰী এক্সাম কেনেকুৱা হ'ল যেনে তেনে আৰু গ'ল আৰু girls common room
flower is just looking so beautiful. Like. Hi guys. এতিয়াহে অকণমান শান্তি লাগিছে একেবাৰে পৰীক্ষা দি মেলি বহি চহি জমা দি থৈ আহিছোঁ কি চিষ্টেম আহিলে কাহানিও চাগে আমি ভবাই নাছিলোঁ এতিয়া মাছখন খুলি গৈছোঁ ওচৰত কোনো নাই আৰু বুকুখন কি ধক 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 কৰিছিলে আৰু ফেনখিনি লগ পালোঁ তথাপি বেছি দেৰি লগ পাব নাপালোঁ নৰ্মেল ডিপবোৰ যেতিয়া আহে তেতিয়া ভাল লাগিব আৰু মধুৰি খালা হাতখন এতিয়া খুন্দিছ ক'ত আছ অ' মাই গড ইমান লেতেৰা হ'ল মধুৰি খাই ল'ৰাটো হাতখন এতিয়া হাত ধুবলৈ যায় এইটো নোখোৱা মই খাওঁ মধুৰি কোনে খাই ভাল পায় এনেকুৱা আৰু দুজোপা আছে ইফালে পৰুৱা Hey guys abotria tower full sab ki lage 3 taka lage mano mobile sabol lage mo video ko banale nela bahut chala bola je mobile mo nidu bur mai bobulabu এটা তো বহুত বেয়া হৈ গৈছে অকল মোবাইল চাই থাকিব লাগে মানে তাক যদি দিনটো মোবাইল চাবলৈ দিয়ে ন মোৰ দিনটো মোবাইল চাই থাকিব আৰু এতিয়া কুঞ্জলি ছিঙি আছিলোঁ মায়ে ছিঙিবলৈ কৈছিলে এইবোৰ টেঙা গছত লাগি আছে জেৱাই গোটেইখন বগাই মেলি আছে পালোঁ কেইটামান গোটেই পৰুৱালোকে আৰু মধুৰি দেখোন একদম টেষ্টি আছিলে ঘৰৰ মধুৰি গোটেই মধুৰি খাই ভাল পায় লাগিব নেকি এইটো আৰু এক্সাম দি অহা পাছত ঘৰত হুলু বহুতেই হুলু আৰু এতিয়া চকুটুকু ফুলি আছে আৰু শুবলৈ মন গৈছিলে মানে ঘৰত আলহী আছে সেইটো গম পাওঁ খালি টোপনিতে গম পাওঁ মানে উঠি আহিব লাগে বুলি মই নাজানো মোৰ এতিয়াও টোপনিয়ে ধৰি আছে বহুত সোনকালে উঠা নাছিলোঁ আজি 5:30মান উঠিছিলোঁ চ' আজি এক্সামৰ প্ৰথম দিন আছিলে ফাৰ্ষ্ট ডে অফ এক্সাম অফ মাই ছেমিষ্টাৰ ফাইনেল এক্সাম চ' আমাক একদম চাই আছিলে আমাৰ কেমেৰা আৰু স্পিকাৰ দুইটা অন আছিলে গোটেইখন যাৰ তাৰ ঘৰৰ পৰা টি গোটেইখন খাৰ যেতিয়া একেবাৰে চাউণ্ড আহি আছিলে একদম মানে কাণ চান গৰম হৈ গৈছিলে তাৰপিছত আকৌ নিজে সেইকাৰণে মিউট হৈ গ'ল গুগল মিটটো চাগে অশান্তিলৈকে তাৰপিছত আকৌ চাই কৈছে কেলৈ তোমালোকে অফ কৰি ৰাখিছা তাৰপিছত আকৌ অন কৰিব লাগে তাৰপিছত তেনেকৈ আকৌ এক্সাম শেষ হোৱা আধা ঘণ্টাৰ ভিতৰত স্কেন কৰি পিনি ছাবমিট কৰিলোঁ তাৰপাছত অকণমানো আকাৰ নলগাওঁ তেনেকৈ কলেজত জমা দি থৈ আহিলোঁ ডেটছ ইট আৰু ভিডিঅ'টো যদি ইমান দেৰিকৈ চাই আছে থেংক ইউ ভেৰি মাছ আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে বহুত ধন্যবাদ আকৌ এবাৰ লগ পাম নতুন ভিডিঅ' সৈতে আজিকালি বাই